Hello guys, welcome to my YouTube channel SM Ahmed. Guys, thumbnail আৰু টাইটেল চাই আপোনালোকে গমে পাইছে ক'ত যাবলৈ ওলাইছো আমি। হয়, আমি চেন্নাইলৈ যাবলৈ ওলাইছো। একচুয়ালি এনেকুৱা প্ল্যানিং নাছিল ভিডিঅ' বনাবৰ কাৰণে। তো ভাবিলো যাই আছো যদি অলপ ব্লগ এটা বনাই লওঁ। একচুয়ালি এইটো ব্লগ নহয়, ট্ৰেভেল টাইপৰ ভিডিঅ' হয়। আপোনালোকে চাওক, আই হোপ ভাল লাগিব আপোনালোকৰ। আৰু আমাৰ হাতত এতিয়াও টাইম আছে 1 ঘণ্টামান, কাৰণ আমাৰ ট্ৰেইন 6:30 হয়, আমি 5:30 আহি পাই গ'লোঁ। তো আপোনালোকক অলপ বাই চাইডটো দেখুৱাই লওঁ। চাওক, এইবিলাক বিজয়বাড়া ষ্টেচনৰ বাই চাইড হয়। তো বলক আমি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। হাই গাইজ, ফাইনেলি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল। এতিয়া মৰ্ণিং 6:35 হ'ল আৰু আমি চেন্নাইত যাই পাম আপোনালোকৰ 11:30 যাই পাম চেন্নাইত। তো চাই থাকক, এনজয় কৰক আমাৰ লগত। আমি আৰু 5-10 মিনিটমান পিছত চেন্নাই চেণ্ট্ৰেল পামেই আৰু। তো চাওক, নামি কিনে ব্লগ কণ্টিনিউ কৰি আছোঁ। তো ব্লগ গাইজ, ফাইনেলি আমি চেন্নাই চেণ্ট্ৰেল আহি পালোঁ। আৰু মোৰ লগত মোৰ ফ্ৰেণ্ডতো আছে। চাওক, আমি বাহিৰলৈ যাওঁ। এয়া হ'ল আমাৰ বাহিৰৰ ভিউ চেন্নাই ষ্টেচনৰ। একচুৱেলি এইটো চেন্নাই চেণ্ট্ৰেল হয়। বহুত ধুনীয়া গাড়ী, সঁচাকৈ বহুত। তো আমি এতিয়া হোটেললৈ যাই আছোঁ। তো চাই থাকক আগলৈকে আপোনালোকে আৰু এনজয় কৰক আমাৰ লগত। গাইজ, এট ফাৰ্ষ্ট চৰি, কিয়নো আমি হোটেলত ব্লগিংটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আমি এতিয়া মেৰিনা বিচটো চাবলৈ আহিছোঁ। আৰু এইটো যিটো হয়, এইটো হ'ল আপোনাৰ আৰ্টিফিচিয়েলি এটা ৱাটাৰফল হয় মেৰিনা বিচৰ এণ্ট্ৰি গেটত। আমাৰ যিটো হোটেল হয় সেইটো মেৰিনা বিচৰ এণ্ট্ৰি গেটৰ অপ'জিটতে হয়। আৰু এইটো হ'ল মেইন এণ্ট্ৰি গেট। মোৰ আগত মোৰ ফ্ৰেণ্ডবিলাকো আছে। তো আপোনালোকেও বলক, মোৰ লগত এনজয় কৰিব অলপ। তো বলক। ফাইনেলি গাইজ, আহি পালোঁ মেৰিনা বিচ। মেইন গেটৰ পৰা 5 মিনিটছমান আহিব লাগে আৰু খোজকাঢ়ি কিনে। তো আমি ইভিনিং টাইমত আহি পালোঁ। সেইটো ছানছেটৰ টাইম হয়, আপোনালোকে চাই আছে। ভাবিছিলোঁ বেলেগ কিবাকিবি গা ধুম আৰু কিবাকিবি কৰিম, বাট একোৱেই নহ'ল জানেনে গাইজ। তো আৰু এটা খাইছা, ইয়াত যিটো ৰাতিৰ ভিউ হয় ন, এবাৰ চাবচোন, ইমান ধুনীয়া হয়। পূৰা কি ক'ম আৰু, ধাচু ভিউ হয়। ইয়া চাওক গাইজ, ৰাতিৰ ভিউ আৰু লাইটিংবিলাক চাওক। আৰু যিটো ইমান লাইটিংবিলাক যে চাই আছে ন গাইজ, এইটো পূৰা হাইৱে হয়, পূৰা সাগৰৰ পাৰে পাৰে হয়। সেইকাৰণে বেছি ধুনীয়া লাগিছে আৰু এইটো। তো গাইজ, আজিৰ কাৰণে এইখিনিয়ে। তো নেক্সট ডে চাম আৰু কিবাকিবি দেখাব পাৰোঁ যদি নতুন। তো আজিৰ কাৰণে বাই গাইজ। হেল্ল' গাইজ, আজি আমাৰ ছেকেণ্ড ডে হয়। আমি যাই আছোঁ চেণ্ট থমাছ চাৰ্চলৈ। তো পামেই আৰু, চাওক। তো গাইজ, ফাইনেলি পালোঁৱে। এইটোৱে এণ্ট্ৰি গেট হয় চেণ্ট থমাছ চাৰ্চত যাবৰ কাৰণে। তো বলক ভিতৰলৈ চাই আহোঁ অলপ কিবাকিবি। গাইজ, ভিতৰত সোমালোঁ ফাইনেলি। তো গাইজ, মই সঁচাকৈ মানে ভাবাতকৈ বেছিহে ধুনীয়া হয় এইটো চাৰ্চ। সঁচাই বহুত ভাল লাগিল আহি কিনে। আৰু চাগে নাহিলে, ইয়াত যদি নাহিলোঁ হয় তেনেহ'লে মিছ কৰিলোঁ হয় চাৰ্চটো। আৰু আশা কৰিম আপোনালোকেও যদি আহে, এবাৰ আহিব চাবৰ কাৰণে। বহুত ধুনীয়া প্লেচ হয় আৰু সঁচাকৈ মানে বহুত ডাঙৰ হয়। মই যিমান চাৰ্চ দেখিছোঁ বহুত ডাঙৰ হয়, আৰু এইটো চেন্নাইৰ ভিতৰত ডাঙৰ চাৰ্চ হয়।
সেইখিনিয়ে আৰু গাইজ মানে এটা কথা হ'ল মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয় গাইজ। তো মোৰ যদি কিবা কিবি ভুল হৈ থাকে আপোনালোকে কমেণ্টত জনাই দিব গাইজ। মই ট্ৰাই কৰিম বেটাৰ কৰিবৰ কাৰণে। একচুৱেলি আগত কেতিয়াও কৰা নাছিলোঁ এনেকুৱা ব্লগিং। এইটো ভিডিঅ'টো মোৰ বহুত আগৰ হয়, মানে লকডাউনৰ আগৰ ভিডিঅ' হয়। তো মই আপলোড কৰা নাছিলোঁ, তেতিয়া ঘৰত বহি আছোঁ, ভাবিলোঁ ব'ৰ হৈ আছোঁ, তো আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। তো মোৰ যিটো ভইচ হয় সেইটো মই এক্সট্ৰা ডাবিং কৰিছোঁ গাইজ। সেইকাৰণে চাগে অলপ আপোনালোকে মানে কিবা ভাবিব পাৰে, বাট নেক্সট টাইমত বেটাৰ কৰিম গাইজ, ট্ৰাই কৰিম গাইজ। তো বোলক এতিয়া বেলেগ এটা প্লেছত যাওঁ, কাৰণ আমি চেন্নাইত নতুন হয় ন গাইজ। তো চাৰ্চ কৰি চাই আছোঁ ক'ত কি প্লেচ আছে। তো এটা প্লেচ চালোঁ, বহুত হাঁহি উঠিল নামটো শুনি কিনে। এটা ফানি নেম হয় আৰু চেমজি পঙা বুলি। তো ব'লক আমি চেমজি পঙা লৈ যাওঁ। তো আহক। তো আমি এতিয়া গাড়ীত আছোঁ আৰু এইটো চাৰ্চৰ পৰা চেমজি পঙাত যাবলৈ 30 মিনিটছমান লাগে। তো ব'লক গাইজ একেবাৰে চেমজি পঙাত যাই মিট কৰোঁ। গাইজ ফাইনেলি আহি পালোঁ চেমজি পঙা। আমি গাড়ীৰ পৰা নামি কিনে আহিলোঁ আৰু এইটো চেমজি পঙাৰ এণ্ট্ৰি গেট হয়। এইটো তামিলত লিখা আছে, আপোনালোকে গম নাপাব। তো গাইজ এইফালে মানে টিকেট কাউণ্টাৰ হয়, সোমাই এইটো ঘৰ যে দেখি আছোঁ সেইটোৱে হয় টিকেট কাউণ্টাৰ। তো ব'লক আমি টিকেটটো লৈ লওঁ, তাৰপিছত আকৌ লগ কৰি আছোঁ। তো ফাইনেলি গাইজ আমি টিকেট লৈ ল'লোঁ আৰু ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। আৰু এইটো গাইজ মেইন এণ্ট্ৰি গেট হয়। চাওক এইটো লিখা আছে চেমজি পঙা। তো ইয়াৰ পৰা এণ্ট্ৰি হয়। তো চাই থাকক আৰু এনজয় কৰক আমাৰ লগত। তো ব'লক আমি ভিতৰলৈ যাওঁ। হেল্ল' গাইজ, আমি সোমালোঁ ভিতৰলৈ। তো নামটো অলপ ফানি আছিল যদিও জেগাটো ইমান ফানি নহয়, জেগাটো বহুত ধুনীয়া হয়। আৰু গাইজ একচুৱেলি আমি তামিল নাজানো নহয়, তো নামৰ পিছত কিবা হিষ্টৰী থাকিব পাৰে, তো সেইটো ডাঙৰ কথা নহয়। আৰু গাইজ আহি কিনে মানে এটা ভাল লাগিল, মানে ইয়াত মুভি শ্বুটিং চলি আছে, তেলেগু মুভিৰ মানে ৰোমাণ্টিক শ্বট চলি আছে ইয়াত। তো আপোনালোকে দেখি আছে এইটো তাজমহলৰ মানে আৰ্টিফিচিয়েলি এটা তাজমহল বনাই থৈ দিছে, আৰু এইবিলাক শ্বুটিঙৰ বস্তু আছে আৰু। তো ব'লক অলপ আপোনালোকক কিবা কিবি দেখুৱাব পাৰোঁ যদি, চাওক আপোনালোকে এনজয় কৰক। একচুৱেলি মানে যেতিয়া কিবা এটা মুভিৰ শ্বুটিং চলি থাকে তাতে একচুৱেলি ভিডিঅ' কৰিব নিদিয়ে। তো চুৰ কৰি কিনে অলপ আপোনালোকৰ কাৰণে মানে আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে অলপ ভিডিঅ' কৰিলোঁ। তো এতিয়া দুপৰীয়া হৈ গ'ল গাইজ, বহুত ভোক লাগিছে সঁচাকৈ। তো এতিয়া ৰুমত যাওঁ, কিবা খাওঁ, আৰু ৰাতি ক'ৰবাত যাবৰ কাৰণে প্লেনিং আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো এতিয়া গাইজ ইয়াতে ভিডিঅ' কাট কৰোঁ। হেল্ল' গাইজ, ৱেলকাম বেক। এতিয়া বাজে সন্ধিয়া 7টা। তো আমি যাই আছোঁ 1000 লাইট অফ মছজিদ। তো এইটো চেন্নাইৰ ভিতৰত ডাঙৰ মছজিদ হয় গাইজ, আৰু এইটো অলপ টাইম লাগে। আমি যিটো হোটেলত আছিলোঁ তাৰ পৰা যাবলৈ 45 মিনিটছমান লাগে। তো আৰু এইটো মছজিদত মানে মেৰিনা বিচৰ পৰা যাওঁতে XU এভিনিউ যিটো এইটো শ্বপিং মল হয়, এই শ্বপিং মলৰ আগেৰে যাব লাগে। এইটো বহুত ডাঙৰ শ্বপিং মল হয়, মই আগতে শুনিছোঁ। এইটো শ্বপিং মলত চাউথ ইণ্ডিয়ান মুভিবিলাকৰ প্ৰমোশ্যনৰ কাৰণে আহে হিৰোবিলাকে। তো আশা আছিল এইটোত সোমাম বুলি, চাম বুলি। তো গাইজ যেতিয়া ৰিটাৰ্ণ হ'ম তেতিয়া অভিয়াছলি আপোনালোকক লৈ যাম ভিতৰত দেখুৱাবৰ কাৰণে। তো এতিয়া ব'লক গাইজ 1000 লাইট অফ মছজিদলৈ যাওঁ, তাৰপিছত কিবা কিবি কৈ আছোঁ আৰু গাইজ। গাইজ ফাইনেলি নামিলোঁ। এতিয়া ব'লক যাওঁ। ইহঁত মোৰ আগত আজিজুৰ আছে, মেহবুব আছে, আৰু আজি আমি মানে ৰাতি আমি 3জনে ওলাইছোঁ, মানে ইহঁত 2জন, মানে আৰু যে 3জন আছে, আমি মানে টোটেল 6জন আহিছিলোঁ।
তো তিনিজন কি হৈছে, ইহঁত বোলে মিউজিয়াম চাব। তো ইহঁত মিউজিয়াম চাব গ'ল, আমি আকৌ 1000 লাইট চাব আহিলোঁ। তো গাইজ কিন্তু আমাৰ লছে হ'ল জানেনে, মানে তাতে মানে কি হৈছে, ফাৰ্ষ্ট গেটটোত পূৰা তালা লগোৱা আছে চাওক গাইজ, আৰু ছেকেণ্ড গেট যিটো হয় তাতে মানে বিয়া চলি আছে। তো সেইকাৰণে যাব নোৱাৰিলোঁ গাইজ। নেক্সট টাইম আহিলে অভিয়াছলি সোমাম ভিতৰলৈ। তো গাইজ এইটোৱে চাওক 1000 লাইট দেখি আছে আপোনালোকে বাহিৰৰ পৰা, মানে এইফালে লাইটবিলাক চাওক, লাইটিংবিলাক মানে, আৰু ভিতৰত বহুত লাইট আছে গাইজ, আৰু বহুত ডাঙৰ হয়। আৰু এইটো যিটো হল দেখি আছে তাতে মানে বিয়া চিয়া হৈ থাকে সেইটো আৰু গাইজ। তো বলক গাইজ এতিয়া আমি এক্সপ্ৰেছ এভিনিউলৈ যাওঁ। এইটোৱে এক্সপ্ৰেছ এভিনিউৰ সন্মুখত আৰু। তো গাইজ ভিতৰত সোমাই কিনে ভিডিঅ' কণ্টিনিউ কৰি আছোঁ, তো চাই থাকক। গাইজ এতিয়া আমি আছোঁ এক্সপ্ৰেছ এভিনিউৰ ভিতৰত। তো ভিউটো চাওক কিমান ধুনীয়া হয় আৰু কিমান ডাঙৰ হয় গাইজ। আৰু মই ৰুমৰ পৰা আহোঁতে ভাবি আহিছিলোঁ যে মানে এক্সপ্ৰেছ এভিনিউত সোমাম, চেন্নাইত আহোঁতে ভাবি আহিছিলোঁ। তো গাইজ বলক মোৰ লগত এনজয় কৰক, আপোনালোকে চাওক আৰু। ভিউ গাইজ সঁচাকৈ বহুত ডাঙৰ হয় গাইজ, মানে মই ইমপ্ৰেছ হৈ গ'লোঁ আৰু চাই কিনে ইমান ডাঙৰ হয়। তো গাইজ ইমানখিনিয়ে, আমি এতিয়া গেমিং, এইটো হ'ল গেমিং মানে ছাইট হয়, ইয়াত গেম চেম খেলিব পাৰিব আপোনালোকে আহিলে। তো এইখিনি গেমিং ছাইট হয় গাইজ। আৰু গাইজ এইটো মোৰ ফাৰ্ষ্ট ইউটিউব ব্লগ হয় গাইজ, যদি কিবা ভুল হৈ থাকে আপোনালোকে কমেণ্টত জনাব, বেটাৰ কৰিব ট্ৰাই কৰিম গাইজ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গাইজ। তো আজিলৈকে ইমানখিনিয়ে গাইজ। তো নেক্সট বিজয়ৱাড়াত যাই লগ হ'ব গাইজ, বাই গাইজ। আমি আহি গ'লোঁ এতিয়া বিজয়ৱাড়া ষ্টেচন। তো এতিয়া ৰাতি বহুত হৈ গ'ল, তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। নেক্সট ভিডিঅ'ত লগ হ'ব গাইজ, বাই বাই।